নমস্কাৰ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ বিষয় হৈছে দীপাৱলী হৈছে পোহৰৰ উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিৰ দিনাই পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হয়। পোহৰৰ এই উৎসৱটোক বিভিন্ন নামেৰে জনা যায়। দেৱালী, দীপোৎসৱ, দীপাৱলী, দীপান্বিতা বা আমি সকলোৱে এটা কথা জানিছোঁ, যেতিয়া ৰামচন্দ্ৰৰ সৈতে সীতা 14 বছৰ বনবাস কাটিছিল, তেতিয়া সীতা লংকাৰ অধিপতি ৰাৱণে শাসন কৰিছিল। আৰু এই ৰাৱণৰ ওপৰত ৰাৱণ সীতা সৈতে অযোধ্যালৈ উভতি অহা তেতিয়া অযোধ্যাবাসীয়ে ভগৱান শ্ৰীৰামৰ আগমন উলাহৰ পোহৰৰ উৎসৱ দীপাৱলী পাতি পদূলিৰ ওপৰত কলগছ পুতি মাটিৰ চাকি জ্বলাই ৰামক আদৰিছিল। এনেদৰে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হয়। দীপান্বিতা এক মাংগলিক অনুষ্ঠান। এই অমাৱস্যা নিশা কালী পূজা উদযাপন কৰা হয়। দীপাৱলী হৈছে পোহৰৰ উৎসৱ, কেৱল পোহৰৰ উৎসৱ। কোনো এখন গ্ৰন্থত বোমা পতাকা ফুটাই বায়ু আচলতে পোহৰৰ উৎসৱ পোহৰৰ দেৱালী আৰু দীপাৱলীৰ পোহৰে সকলোৰে মনলৈ কঢ়িয়াই আনে আশাৰ আকৌ এটা নতুন